হেল্ল' নমস্কাৰ বন্ধুসকল, আপোনালোকে ফোনপে ৱালেটৰ পৰা আপোনালোকৰ বেংক একাউণ্টলৈ কেনেদৰে ট্ৰেন্সফাৰ কৰিব আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। আপোনালোকে প্ৰথমতে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আপোনালোকে কেনেদৰে ৱালেটৰ পৰা আপোনালোকৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিব। গতিকে বন্ধুসকল, আপোনালোকে প্ৰথমতে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়া চেনেলটো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে বন্ধুসকল, প্ৰথমতে আপোনালোকক মই দেখুৱাম মোৰ ৱালেটত কিমান বেলেঞ্চ আছে আপোনালোকক মই দেখুৱাই দিছোঁ। মোৰ ৱালেটত এতিয়া বৰ্তমান আছে 1002 টকা আছে, আপোনালোকে দেখিছে স্ক্ৰীনত। গতিকে বন্ধুসকল, এতিয়া মোৰ মেইন বেলেঞ্চ কিমান আছে আপোনালোকক তাকো মই চেক কৰি দেখুৱাই আছোঁ। মেইন বেলেঞ্চ কিমান আছে এনেকৈ চাই ল'ব। মোৰ মেইন বেলেঞ্চটো আপোনালোকক মই দেখুৱাই আছোঁ, আপোনালোকে চাই ল'ব। গতিকে বন্ধুসকল, আপোনালোকে দেখিছে ইয়াত মোৰ 505 টকা আছে। মোৰ মেইন বেলেঞ্চ হয় একাউণ্টৰ 505 টকা আছে। ইয়াত আপোনালোকে কেনেদৰে ৱালেটৰ পইচাটো ট্ৰেন্সফাৰ কৰিব আপোনালোকৰ বেংক একাউণ্টলৈ। গতিকে বন্ধুসকল, প্ৰথমতে আপোনালোকে ৱালেটত যাব লাগিব। ৱালেটত ক্লিক কৰিব। ৱালেটত ক্লিক কৰি আপোনালোকে ওপৰত দেখিব, আপোনালোকে ওপৰত আপোনালোকৰ প্ৰশ্নবোধক চিন নিচিনা আপোনালোকে ওপৰত দেখিব। এই প্ৰশ্নবোধকত আপোনালোকে ক্লিক কৰিব। প্ৰশ্নবোধকত কুৱেশ্যন মাৰ্কত তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাই আহিব। ইয়াত আপোনালোকে প্ৰথমতে এক্টিভেটিং ক্ল'জিং ফোনপে ৱালেট তাত আপোনালোকে ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত 3 নম্বৰ অপশ্যনটো চিলেক্ট কৰি ল'ব, হাউ ডু আই ক্ল'জ মাই ফোনপে ৱালেট। তাত আপোনালোকে ক্লিক কৰিব। আৰু তাত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত তললৈ গুচি আহিব। তলত আপোনালোকে দেখিছে ক্ল'জ ৱালেটত আপোনালোকে ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ পাছত এইটো পেজ খোল খাই আহিব। ইয়াত আপোনালোকে 2 নম্বৰ অপশ্যনটো চিলেক্ট কৰি ল'ব, উইথড্ৰ ৱালেট বেলেঞ্চ। এইটো চিলেক্ট কৰি ল'ব আপোনালোকে। এইটো চিলেক্ট কৰাৰ পাছত আপোনালোকে কনফাৰ্ম এজ ডিএক্টিভেশ্যন ৱালেট তাত আপোনালোকে তলত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে প্ৰথম ডিএক্টিভেট ৱালেট তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত ডিএক্টিভেট ৱালেট ন' আৰু য়েছ আহিব। আপোনালোকে ইয়াত য়েছটো ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ লগে লগে 2 ছেকেণ্ডমান লাগিব। আপোনালোকৰ ৱালেট চেক কৰি দি আছোঁ, আপোনালোকে ফোনপে ৱালেট আপোনালোকে দেখিছে ৱালেটত মোৰ মাত্ৰ 2 টকা বেলেঞ্চ আছে। গতিকে এতিয়া মই মেইন বেলেঞ্চটো চেক কৰি দি আছোঁ আপোনালোকক। চেক ইয়ৰ বেলেঞ্চ তাত ক্লিক কৰি দিছোঁ আৰু আপোনালোকে চাই ল'ব। মই চেক কৰি দেখুৱাই দি আছোঁ। গতিকে বন্ধুসকল, আপোনালোকে দেখিছে ইয়াত মোৰ 1000 টকা এটা ক্ৰেডিট হৈছে, আপোনালোকে দেখিছে। এতিয়া মই 1505 টকা আছে। গতিকে বন্ধুসকল, এনেকুৱা আপোনালোকে 2 মিনিটত আপোনালোকে ফোনপে ৱালেটৰ যিখিনি পইচা তাত বেংকলৈ ট্ৰেন্সফাৰ কৰি দিব পাৰিব। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক এটা কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মই এনেধৰণৰ আৰু ভিডিঅ' বনাবলৈ সুযোগ পাওঁ। গতিকে বন্ধুসকল, আজিলৈ ইমানেই আছিলে। গতিকে নেক্সট ভিডিঅ'ত লগ পাম।